নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰক্ষেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে কুকুৰাবোৰক আপোনালোকে চৰ্দিৰ পৰা কেনেকৈ বচাব কুকুৰাবোৰক চৰ্দিৰ পৰা বচাবলৈ কি প্ৰাকৃতিক দৰৱ দিব লাগে মানে কি প্ৰাকৃতিক দৰৱ কুকুৰাবোৰক খাবলৈ দিলে কুকুৰাবোৰক চৰ্দিৰ পৰা বচাব পাৰি সেই বিষয়ে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰক চৰ্দিৰ পৰা বা যিকোনো বেমাৰৰ পৰা বচাবলৈ কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰাৰ পাছত চিকিৎসা কৰাতকৈ কুকুৰাবোৰ যেতিয়া সুস্থ থাকে তেতিয়াৰ পৰাই যদি আপোনালোকে সাৱধান হয় তেতিয়া কুকুৰাবোৰ সুস্থ থাকিব লগতে আপোনালোকৰ টকাও বাচিব এতিয়া মই আপোনালোকক জনাম কুকুৰাবোৰক চৰ্দিৰ পৰা বা যিকোনো বেমাৰৰ পৰা বচাবলৈ আপোনালোকে আগতীয়াকৈ কেনেকৈ সাৱধান হ'ব লাগে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে চৰ্দিৰ পৰা বা যিকোনো বেমাৰৰ পৰা কুকুৰাবোৰক বচাব বিচাৰিছে তেনেহলে এক নম্বৰতে কুকুৰাৰ গৰালৰ মজিয়া আপোনালোকে জেকিবলৈ নিদিব যদি কুকুৰাৰ গৰালৰ মজিয়াটো জেকি থাকে তেতিয়া কুকুৰাবোৰক চৰ্দিও আক্ৰমণ কৰে লগতে অন্যান্য বিভিন্ন ধৰণৰ বেমাৰে আক্ৰমণ কৰে মজিয়াটো সদায় শুকান ৰাখিবলৈ চেষ্টা কৰিব আৰু যদি আপোনালোকে মজিয়াত ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিয়ে তেতিয়া আপোনালোকে সেইটো প্ৰতিদিনে ৰেকিং কৰিব যদি ধানৰ ভুচি বা কাঠৰ গুৰি জেকি যায় তেতিয়াও কুকুৰাবোৰক চৰ্দিয়ে আক্ৰমণ কৰে লগতে অন্যান্য বিভিন্ন বেমাৰে কুকুৰাবোৰক আক্ৰমণ কৰে ধানৰ ভুচি বা কাঠৰ গুৰি যদি বেছিকৈ বেয়া হৈ যায় তেতিয়া আপোনালোকে সেইখিনি লগে লগে সলনি কৰি দিব যদি আপোনালোকে লেতেৰা ধানৰ ভুচি বা কাঠৰ গুৰিৰ ওপৰতে কুকুৰাবোৰক ৰাখে তেতিয়া কুকুৰাবোৰক বিভিন্ন বেমাৰে আক্ৰমণ কৰে যদি কুকুৰাবোৰক আপোনালোকে চৰ্দিৰ পৰা বচাব বিচাৰিছে তেনেহলে দ্বিতীয়তে ঠাণ্ডা দিনত ৰাতিপুৱা সময়ত আৰু ৰাতি কুকুৰাবোৰক আপোনালোকে কুহুমীয়া গৰম পানী খাবলৈ দিব যদি আপোনালোকে ঠাণ্ডা দিনত ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত কুকুৰাবোৰক ঠাণ্ডা পানী খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ চৰ্দি লাগে আৰু সেই চৰ্দিয়ে অৱশেষত চিআৰডিৰ ৰূপ লয় সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব ঠাণ্ডা দিনত আপোনালোকে ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত বা ৰাতিৰ ভাগত কুহুমীয়া গৰম পানী কুকুৰাবোৰক খাবলৈ দিব আৰু এটা কথা আপোনালোকে মনত ৰাখিব কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ পানী খাবলৈ দিব লেতেৰা পানী খাবলৈ দিলেও কিন্তু কুকুৰাবোৰক চৰ্দিৰ লগতে অন্যান্য বিভিন্ন বেমাৰে আক্ৰমণ কৰিব পাৰে যদি কুকুৰাবোৰক আপোনালোকে চৰ্দিৰ লগতে অন্যান্য বিভিন্ন বেমাৰৰ পৰা বচাব বিচাৰিছে তেনেহলে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে এনেকুৱা খাদ্য খাবলৈ দিয়ক যি খাদ্যই কুকুৰাবোৰক বেমাৰৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে চাওক বন্ধু বান্ধৱীসকল বিশেষকৈ ঠাণ্ডা দিনত কুকুৰাবোৰক চৰ্দিয়ে বেছিকৈ আক্ৰমণ কৰে কিয়নো এইখিনি সময়ত কুকুৰাবোৰৰ ঠাণ্ডা বেছিকৈ লাগে আৰু ঠাণ্ডাৰ বাবে সাধাৰণতে কুকুৰাবোৰক চৰ্দিয়ে আক্ৰমণ কৰে সেই কাৰণে কুকুৰাবোৰক আপোনালোকে এনেকুৱা খাদ্য খাবলৈ দিব যি খাদ্যই কুকুৰাবোৰক শক্তি প্ৰদান কৰে আৰু কুকুৰাবোৰক বেমাৰৰ সৈতে যুঁজিবলৈ শক্তি দিয়ে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এইখিনি সময়ত কুকুৰাবোৰক মাকৈ বা ঘেঁহু খাবলৈ দিয়ে তেনেহলে পৰিমাণটো অলপমান বঢ়াই দিব বা যদি আপোনালোকে কুকুৰাবোৰক কিনা দানা খাবলৈ দিয়ে তেনেহলে কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটিৰ মানে উন্নত মানদণ্ডৰ দানা খাবলৈ দিব লগতে পৰিমাণটো বঢ়াই দিব কুকুৰাবোৰক যদি আপোনালোকে সময়মতে দানা খাবলৈ দিয়ে লগতে ভাল কোৱালিটিৰ দানা খাবলৈ দিয়ে আৰু পৰিমাণটো অলপমান বঢ়াই দিয়ে তেতিয়া কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় যাৰ বাবে কুকুৰাবোৰক চৰ্দিৰ লগতে অন্যান্য বিভিন্ন বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে যদি কুকুৰাবোৰক আপোনালোকে চৰ্দিৰ পৰা বচাব বিচাৰিছে তেনেহলে 4 নম্বৰতে কুকুৰাৰ গৰালত আপোনালোকে এলইডি বাল্ব লগাব এটা বা দুটা আপোনালোকে কুকুৰাৰ গৰালত এলইডি বাল্ব লগাব নাইবা যদি ঠাণ্ডা দিন হয় তেনেহলে কুকুৰাবোৰক তাপ দিবৰ বাবে আপোনালোকে কুকুৰাৰ সংখ্যা অনুসৰি ৰঙা ৰঙৰ বাল্ব ব্যৱহাৰ কৰিব যদি আপোনালোকে এনেকৈ কুকুৰাবোৰক ৰাখে তেতিয়া কুকুৰাবোৰক ঠাণ্ডা নালাগে আৰু যাৰ বাবে কুকুৰাবোৰক চৰ্দিয়ে সহজতে আক্ৰমণ কৰিব নোৱাৰে আৰু এটা কথা আপোনালোকে মনত ৰাখিব যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰা পালন কৰে তেনেহলে কুকুৰাৰ গৰালৰ বেৰত আপোনালোকে তিৰপাল ব্যৱহাৰ কৰিব বহুতেই কুকুৰাৰ গৰালত তিৰপাল ব্যৱহাৰ কৰে কিন্তু কুকুৰাৰ গৰালত সঠিককৈ কেনেকৈ তিৰপাল ব্যৱহাৰ কৰিব লাগে কেনেকৈ তিৰপাল লগাব লাগে সেই বিষয়ে তেওঁলোকে নাজানে যাৰ বাবে কুকুৰাবোৰ মৰি যায় সেই কাৰণে কুকুৰাৰ গৰালত তিৰপাল ব্যৱহাৰ কৰিলেও নহব কুকুৰাৰ গৰালত সঠিকভাৱে তিৰপাল ব্যৱহাৰ কৰিব আপোনালোকে জানিব লাগিব চাওক বন্ধু বান্ধৱীসকল ঠাণ্ডা দিনত সন্ধিয়া হোৱাৰ লগে লগে তিৰপালেৰে আপোনালোকে কুকুৰাৰ গৰালৰ বেৰবোৰ ঢাকি দিব এনে কৰিলে বাহিৰৰ যি ঠাণ্ডা বতাহ থাকে সেয়া কুকুৰাৰ গৰালত সোমাব নোৱাৰে আৰু কুকুৰাবোৰক ঠাণ্ডা নালাগে আৰু ৰাতিপুৱা যেতিয়া ভালকৈ ৰ'দ ওলাই তেতিয়া আপোনালোকে তিৰপাল ওপৰলৈ উঠাই দিব এনে কৰিলে ৰাতিৰ ভাগত যিখিনি গেছ কুকুৰাৰ গৰালত জমা হয় সেয়া বাহিৰলৈ ওলাই যায় যদি আপোনালোকে দিনৰ দিনটো তিৰপালেৰে বেৰ ঢাকি ৰাখে তেতিয়া কিন্তু কুকুৰাৰ গৰালত বেছিকৈ গেছ হয় যাৰ বাবে কুকুৰা
কুকুৰাবোৰ মৰিব পাৰে সেইকাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব যদি কুকুৰাবোৰক আপোনালোকে চৰ্দিৰ লগতে অন্যান্য বিভিন্ন বেমাৰৰ পৰা বচাব বিচাৰিছে তেনেহলে 5 নম্বৰতে কুকুৰাৰ সংখ্যা আৰু কুকুৰাৰ স্বাস্থ্যৰ ওপৰত আপোনালোকে ধ্যান দিব লাগিব চাওক বন্ধু বান্ধৱীসকল যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে তেনেহলে গৰালত আপোনালোকে কেতিয়াও জুখতকৈ বেছি কুকুৰা নাৰাখিব কুকুৰাবোৰক আপোনালোকে পৰ্যাপ্ত ঠাই দিবলৈ চেষ্টা কৰিব যদি কুকুৰাবোৰ আপোনালোকে বেছিকৈ ৰাখে গৰালত যদি আপোনালোকে জুখতকৈ বেছি কুকুৰা ৰাখে তেতিয়া কুকুৰাবোৰৰ ষ্ট্ৰেছ বেছিকৈ হয় লগতে কুকুৰাবোৰৰ ওজনো ভালকৈ বৃদ্ধি নহয় আৰু কুকুৰাবোৰক বিভিন্ন বেমাৰে আক্ৰমণ কৰে কুকুৰাবোৰ আপোনালোকে এনেকৈ ৰাখিব যাতে কুকুৰাবোৰে থাকি ভাল পায় আপোনালোকে কমকৈ কুকুৰা ৰাখিবলৈ চেষ্টা কৰিব গৰালটো আপোনালোকে যিমান ডাঙৰ নিৰ্মাণ কৰিছে তাতকৈ বেছি আপোনালোকে কুকুৰা কেতিয়াও নাৰাখিব এটা কুকুৰাক থাকিবৰ বাবে প্ৰায় 1 পৰা 1.5 স্কয়াৰ ফিট ঠাইৰ প্ৰয়োজন হয় আৰু সেই অনুসৰি আপোনালোকে গৰালত কুকুৰাবোৰ ৰাখিব কুকুৰাবোৰক চৰ্দিৰ লগতে অন্যান্য বিভিন্ন বেমাৰৰ পৰা বচাবলৈ কুকুৰাবোৰৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো বহুত বেছি প্ৰয়োজন কোনোবাটো কুকুৰা যদি জুপুকা মাৰি থাকে কোনোবাটো কুকুৰাই যদি দানা পানী খোৱা কমাই দিয়ে কুকুৰাটো যদি এঠাইতে আছে তেনেহলে আপোনালোকে সেই কুকুৰাটোক অৱহেলা নকৰিব সেই কুকুৰাটোক আপোনালোকে বাকি সুস্থ কুকুৰাৰ লগত একেলগে নাৰাখিব যদি আপোনালোকে সেই কুকুৰাটোক অৱহেলা কৰে আৰু বাকি সুস্থ কুকুৰাবোৰৰ লগত একেলগে ৰাখি দিয়ে আৰু গৰালত যদি 100টা কুকুৰা থাকে তেনেহলে সেই এটা কুকুৰাৰ বেমাৰ গোটেই কুকুৰাৰ মাজত বিয়পি যাব আৰু আপোনাৰ ফাৰ্মখন ধ্বংস হৈ যাব সেই কাৰণে যেতিয়া আপোনালোকে কুকুৰাৰ গৰালত সোমাব তেতিয়া আপোনালোকে কুকুৰাবোৰক ভালকৈ লক্ষ্য কৰিব আৰু কোনোবাটো কুকুৰাই যদি দানা পানী খোৱা নাই এঠাইতে যদি আছে জুপুকা মাৰি আছে তেতিয়া আপোনালোকে লগে লগে সেই কুকুৰাটোক বাকি সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব আৰু বেলেগ কৰি দিয়াৰ পাছত আপোনালোকে পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি কুকুৰাটোক চিকিৎসা কৰিবলৈ আৰম্ভ কৰিব যদি আপোনালোকে এইটো কাম কৰে তেতিয়া আপোনালোকে বেমাৰী কুকুৰাটোকো সুস্থ কৰিব পাৰিব লগতে সেই বেমাৰ বাকি কুকুৰাৰ মাজত বিয়পি যোৱাৰ পৰা আপোনালোকে ৰক্ষা কৰিব পাৰিব এতিয়া আপোনালোকক জনাম যে কুকুৰাক যদি চৰ্দি আক্ৰমণ কৰে তেনেহলে আপোনালোকে তাৰ চিকিৎসা কেনেকৈ কৰিব আপোনালোকে প্ৰাকৃতিক দৰৱ ব্যৱহাৰ কৰি কুকুৰাবোৰক চৰ্দিৰ পৰা কেনেকৈ ভাল কৰিব সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰক যদি আপোনালোকে চৰ্দিৰ পৰা বচাব বিচাৰিছে তেনেহলে আপোনালোকে আদা আৰু নহৰু ল'ব লাগিব আপোনালোকে 1 লিটাৰ পানীৰ হিচাপত প্ৰায় 5 পৰা 10 গ্ৰাম আদা ল'ব সতেজ আদা আপোনালোকে ল'ব আৰু সেইটো ভালকৈ খুন্দিব লগতে আপোনালোকে প্ৰায় 3 বা 4 ফুটামান নহৰু ল'ব আৰু সেইটো আপোনালোকে ভালকৈ খুন্দিব তাৰ পাছত আপোনালোকে 1 লিটাৰ পানীত আদা আৰু নহৰু 5 পৰা 10 মিনিট সময় উতলাব আৰু উতলোৱাৰ পাছত কিছু সময় আপোনালোকে ঠাণ্ডা হ'বলৈ দিব আৰু যেতিয়া পানীখিনি ঠাণ্ডা হ'ব তেতিয়া কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব চাওক বন্ধু বান্ধৱীসকল চৰ্দিয়ে যেহেতু কুকুৰাবোৰক বেছিকৈ ঠাণ্ডা দিনতহে আক্ৰমণ কৰে আৰু যদি আপোনালোকে ঠাণ্ডা দিনত সপ্তাহত 2 দিন বা 3 দিন দিনত এবাৰ আদা আৰু নহৰু মিহলি কৰা এই পানীখিনি কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰক আপোনালোকে চৰ্দিৰ লগতে অন্যান্য বিভিন্ন বেমাৰৰ পৰা বচাব পাৰিব কুকুৰাবোৰক চৰ্দিৰ পৰা বচাবলৈ আপোনালোকে আৰু এটা কাম কৰিব পাৰে তুলসীৰ পাত কুকুৰাবোৰক খাবলৈ দিব পাৰে আপোনালোকে তুলসীৰ পাত ভালকৈ খুন্দি পানীত উতলাই সেই পানীখিনি ঠাণ্ডা কৰি কুকুৰাবোৰক খাবলৈ দিলেও কুকুৰাবোৰক আপোনালোকে চৰ্দিৰ পৰা বচাব পাৰিব বন্ধু বান্ধৱীসকল এই ভিডিঅ'ত মই আপোনালোকক যিখিনি কথা জনাইছো এই গোটেই কথাখিনি যদি আপোনালোকে ভালকৈ মানি চলে তেতিয়া কুকুৰাবোৰক আপোনালোকে চৰ্দিৰ লগতে অন্যান্য বিভিন্ন বেমাৰৰ পৰা বচাব পাৰিব এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ